নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো অন্য এটা ব্লগলৈ। আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিম এটা ৰেচিপি। আপোনালোকে জনাসকলে জানে বা খোৱাসকলে খাইছেও, কিন্তু নোখোৱাসকলৰ কাৰণে কাম আহিব। সেইটো হৈছে এইফালে মই গোটাই লৈছো এয়া অলপমান কচু আৰু লগত আছে এয়া শুকান মাছ। গতিকে শুকান মাছৰ লগত কচুৰ এটা ৰেচিপি মই আজি শেয়াৰ কৰিম। অৱশ্যে ময়ো শিকাৰুহে, মই এইবিলাক বস্তু বনাবলৈ নতুনকৈ শিকিহে আছো। কাৰণ শুকান মাছ আগতে মই খাই পোৱা নাছিলোঁ। শুকান মাছ আগতে আমি খোৱা নাছিলোঁ, মানে মাৰ ঘৰত নচলে, সেইকাৰণে এইবিলাক বস্তু বিয়াৰ আগতে খোৱা নাছিলোঁ। বিয়াৰ পাছতহে প্ৰথম খাইছোঁ। প্ৰথম অৱস্থাত মোৰ খাবলৈ অকণমান দিগদাৰ লাগিছিলে, কাৰণ শুকান মাছৰ এটা মানে গোন্ধ থাকে ন, গোন্ধটো মোৰ সহ্য নহৈছিল। সেইকাৰণে প্ৰথমতে খাবলৈ অলপ দিগদাৰ পাইছিলোঁ। বিয়াৰ পাছত যেতিয়া প্ৰথম খাইছিলোঁ, কিন্তু দুবাৰমান খোৱাৰ পাছত মোৰ সেই গোন্ধটো সহ্য হৈ যোৱা হ'ল। একেবাৰে নৰ্মেল এটা স্মেল লাগে আৰু আজিকালি একো তেনেকুৱা বিশেষ অসুবিধা নহয়। কিন্তু আৰু খাই পেলাই মানে ইমানেই বেছি ভাল লগা হৈ গ'ল। এতিয়া শুকান মাছ বুলি ক'লে মই মানে একদম পাগল আৰু বনাই খাই খুব ভাল পাওঁ শুকান মাছ। গতিকে আজি মই বনাবলৈ লৈছোঁ কচুৰ লগত আৰু শুকান মাছ। মই আৰু এবাৰ মোৰ ভিডিঅ'ত শ্বেয়াৰ কৰিছিলোঁ শুকান মাছৰ ৰেচিপি। সেইটো দিন হ'ল, বীৰ জন্ম হোৱাৰ আগতেই মই বনাই পেলাই শ্বেয়াৰ কৰিছিলোঁ। তাৰপাছত আৰু মোৰ শুকান মাছৰ ৰেচিপি বনোৱা হোৱা নাই। আজি বনাবলৈ লৈছোঁ যেতিয়া ভাবিলোঁ, আৰু বহুদিন বনোৱাও নাই বাৰু, আজি বহুত দিনৰ মূৰত বনাম, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাই। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই বাতি এটাত অকণমান গৰম পানী লৈছোঁ। এই গৰম পানীখিনিতে মই এই শুকান মাছকেইটা অলপ সময় তিয়াই থৈ দিম। এইকেইটা অলপ সময় তিয়াই ৰাখিম, তেতিয়ালৈকে মই কচুখিনি কাটি লওঁ। খেলিছানে দেহা? বীৰ মাইনাই ওচৰতে খেলি আছে আৰু মই এয়া কচুখিনি চাফা কৰি আছোঁ। কচুখিনি চুচখিনি গুচাই লৈ সৰু সৰুকৈ কাটি লৈছোঁ। এয়া মোৰ কচুখিনি চাফা কৰি হৈ গ'ল, কিন্তু এয়া হাতত যে দাগবিলাক লাগে সেইটোহে বৰ দুখ লাগে। কিন্তু খাই ভাল পাওঁ যেতিয়া একো নাই আৰু, সেইকণ কষ্ট সহ্য কৰিবই লাগিব। এতিয়া কচুখিনি ধুনীয়াকৈ ধুই ল'লোঁ। ধুই পেলাই খৰাহীটোতে এনেকৈ থৈ দিছোঁ যাতে কচুত থকা পানীখিনি গুচি যায়। আৰু এতিয়া এইফালে মাছখিনি যে মই গৰম পানীত তিয়াই থৈছিলোঁ, এই মাছখিনি অকণমান হাতেৰে মোহাৰি ল'ম যাতে ইয়াত থকা লেতেৰাখিনি গুচি যায়। আকৌ ঠাণ্ডা পানীৰে অকণমান ধুই পেলাই টুকি ল'ম। কি কৰিছা দেহা? কি কৰিছা? বদমাচি কৰি আছা? মায়ে কাম কৰিছা, তুমি দুষ্ট কৰি আছা? ইয়াক এনেকৈ লৈ লৈ কাম কৰিব লাগে আৰু, উপায় নাই। পাকঘৰতে থাকে সি মোৰ ওচৰত। হৈ গ'ল। এইফালে মোৰ টেৱা গৰম হৈ গ'ল। মাছকেইটা অকণমানে গৰম টেৱাখনত সেকি ল'ম মই। গেছটো কমাই দিছোঁ। বাছ হৈ গ'ল আৰু, অকণমান এনেই ইলুটি শিলুটি কৰি দিলেই হ'ল, বহুত বেছি কৰিব নালাগে। মাছকেইটা ভাগি গৈছে, তথাপিও একো নাই, কাৰণ মই কচুৰ লগত এনেই অকণমান ভাঙিয়ে দিম মাছখিনি। এতিয়া মই টাৱাখনৰ পৰা মাছখিনি আঁতৰাই ল'ম। এইফালে এতিয়া কেৰাহীখন পাতি ল'লোঁ। কেৰাহীত দি দিছোঁ মই অকণমান তেল নিজৰ জোখমতে। বাছ হৈ যাব। তেলখিনি গৰম হ'বলৈ দিম। আৰু এইফালে এয়া মই গোটাই ল'লোঁ এটা পিঁয়াজ, এয়া আদা নহৰু আৰু 5টামান জলকীয়া খুন্দি লৈছোঁ। জলকীয়া বেছি হ'ব লাগে দেই, কচু যে জ্বলাটো অলপ বেছিকৈ দিব লাগে। এয়া তেলখিনি গৰম হৈ গ'ল। তেলখিনি গৰম হৈ গ'লত এয়া মই শুকান টাৱাখনত যে মাছকেইটা অকণমান গৰম কৰি থৈছিলোঁ, মাছকেইটা ইয়াতে দি দিম। আৰু লগত দি দিম অকণমান নিমখ।
মাছকেইটা মানে মই একদম অকণমান এনেকৈ তেলতে ভাজি ল'ম, নাভাজিলেও হয়, এইটো কিছুমানে নভজাকৈ দি দিয়ে পাছত। মই কিন্তু অকণমান নিমখ অকণমান দি পেলাই ভাজি লওঁ। বেছি দেৰি নহয়, বাছ হৈ গ'ল আৰু তেলত অকণমান ইলুটি সিলুটি কৰি দিলেই হৈ যায়, বাছ হৈ যাব। এইখিনি এতিয়া তেলৰ পৰা টুকি ল'ম। বাছ হৈ গ'ল, এয়া মাছখিনি তেলৰ পৰা কাঢ়ি ল'লোঁ। এতিয়া এইখিনি তেলতে মই কাটি থোৱা পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈ ভাজিম। এতিয়া ইয়াতে দি দিছোঁ খুন্দি থোৱা আদা নহৰু আৰু জলকীয়া। আৰু এতিয়া দি দিম কচুখিনি। এতিয়া দি দিম অলপ হালধি, অকণমান নিমখ, অকণমান ৰেড চিলি পাউডাৰ। মছলা নিদিলেও হ'ল, কিন্তু মই অকণমান মছলা দিলে ভাল পাওঁ খাই। আৰু এয়া অকণমান দি দিছোঁ নামমাত্ৰ জালুকৰ গুড়ি। বাছ হৈ গ'ল, মিক্স কৰি দিম। এতিয়া ঢাকনিখন লগাই দিছোঁ আৰু এনেকৈ জুইটো কম কৰি পেলাই মাজে মাজে অকণমান লৰাই লৰাই কচুখিনি ধুনীয়াকৈ সিজি যোৱালৈকে ভাজি ল'ম। মাজতে এবাৰ লৰাই দিলোঁ কচুখিনি। এতিয়া আদা নহৰু খুন্দনাটোতে অকণমান গৰম পানী লৈ পেলাই কচুখিনি দি দিছোঁ, নহ'লে কচুখিনি শুকাই পেলাই অকণমান তলত লাগি গৈছে। এতিয়া হেতাখনেৰে এনেকৈ অকণমান থেকেচি দিম, মোহাৰি দিম, যাতে কচুখিনি গলি যায়। এতিয়া আকৌ ঢাকনখন লগাই পেলাই কম জুইত সিজিবলৈ দিম। আৰু অলপ সময় পাছত এয়া দেখিছেনে, কচুখিনি লাহেকৈ সিজিবলৈ আৰম্ভ কৰিছে। মই হেতাখনেৰে আকৌ ধুনীয়াকৈ এনেকৈ থেকেচি হেঁচি দিছোঁ, যাতে কচুখিনি পূৰা সিজি মানে গলি যাওক ভাগি ছিগি। তেতিয়া খাবলৈ ভাল হয়, নহ'লে এনেকৈ গোটা গোটা হৈ থাকিলে বেয়া হয়। এতিয়া পূৰা এনেকৈ হেতাখনেৰে হেঁচি এয়া দেখিছেনে পূৰা মিহি হৈ গৈছে। আৰু এই মিহি হৈ যাওঁতে এইটো সময়তে মই দি দিছোঁ এয়া মাছকেইটা দি অকণমান লৰাই পেলাই আকৌ ঢাকোনখন দি পেলাই অকণমান মাছকেইটাৰ লগত কচুখিনি একেলগে সিজিবলৈ দিম। আৰু এতিয়া দি দিছোঁ এয়া জোখমতে গৰম পানী। মই গৰম পানী দিছোঁ, কচুত গৰম পানী দিব লাগে, ঠাণ্ডা পানী দিব নালাগে। এয়া গৰম পানী দি দিলোঁ নিজৰ জোখমতে, দি পেলাই অকণমান মিক্স কৰিছোঁ। মিক্স কৰি পেলাই এতিয়া আকৌ ঢাকোনখন লগাই পেলাই এইখিনি উতলিবৰ কাৰণে থৈ দিম। আৰু অলপ সময়ৰ পাছত এয়া দেখিছেনে, কচুখিনি একদম ধুনীয়াকৈ উতলি গৈছে। মাছখিনি কচুখিনিৰ লগত একদম ধুনীয়াকৈ মিক্স হৈ গৈছে। এতিয়া মই দি দিছোঁ অকণমান নিমখ, যিহেতু মই নিমখটো টেষ্ট কৰি চাইছিলোঁ, অকণমান কম হৈছে নিমখটো, জোখমতে নিমখ দি দিলোঁ। আৰু একেবাৰে শেষত এয়া অকণমান মই এক টুকুৰা নেমু চেপি দিছোঁ। নেমু চেপি পেলাই আৰু বেছি দেৰি ৰাখিব নালাগে, বেছি টেঙা হৈ যায় নহ'লে আঞ্জাখন। নেমুকণ চেপি পেলাই এয়া মই গেছটো অফ কৰি দিছোঁ। মোৰ খাবৰ কাৰণে ৰেডি হৈ গ'ল। আপোনালোকে ইচ্ছা কৰিলে আঞ্জাখন আৰু অকণমান শুকুৱাইও দিব পাৰে। মই ভাতৰ লগত এনেকৈ খাই ভাল পাওঁ, সেইকাৰণে মই ইমানটো জোখত ৰাখিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াতকৈ অকণমান পনীয়াও কৰিব পাৰে বা ইয়াতকৈ অলপ শুকুৱাই যোৱালৈকেও ৰাখি দিব পাৰে। আৰু এয়া মই আপোনালোকৰ আগত পৰিৱেশন কৰি দেখুৱাইছোঁ। শুকান মাছৰ যদিও এটা গোন্ধ আছে, তথাপিও ধুনীয়াকৈ ৰান্ধিব জানিলে খাবলৈ খুবেই টেষ্টি হয়। আৰু এয়া মোৰ কচুৰ লগত শুকান মাছ বনাই ৰেডি হৈ গ'ল। এতিয়া আমি খাম। আপোনালোকে যদি এনেকৈ বনাই খোৱা নাই, খাই চাব, নিশ্চয় ভাল পাব। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। লগ পাম অন্য এটা ভিডিঅ'ত, অন্য এটা নতুন দিনৰ সৈতে। আজিলৈ ইয়াতে শেষ কৰিছোঁ। আজিলৈ আহোঁ, বাই বাই।